ভগৱান কৃষ্ণৰ এজন অতি প্ৰিয় ভক্ত আছিল। তেওঁ এজোপা আহত বৃক্ষৰ তলত প্ৰতিদিনে ভগৱানৰ ভজন কীৰ্তন কৰিছিল। সেই ৰাস্তাৰে এদিন ভগৱান নাৰদ গৈ আছিল। ভজন কীৰ্তন কৰি থকা ভক্তজনক দেখি তেওঁ সুধিছিল, তুমি সদায় এনেকৈয়ে ভজন কীৰ্তন কৰি থাকা নেকি? তেতিয়া ভক্তজনে উত্তৰ দিছিল যে হয় প্ৰভু, আজিৰ পৰা প্ৰায় ৩০ বছৰ আগৰ পৰাই মই ভগৱানৰ ভজন কীৰ্তন কৰি আহিছোঁ। নাৰদ মুনিয়ে এই কথা শুনি প্ৰসন্ন হ'ল আৰু ভক্তজনক ক'লে যে মই এতিয়া ভগৱানক দৰ্শন কৰিবলৈ গৈ আছোঁ। যদি তুমি কিবা প্ৰশ্ন কৰিব বিচাৰা বা ভগৱানৰ পৰা কিবা জানিব বিচাৰা তেন্তে মোক ক'ব পাৰা, মই নিশ্চয়কৈ ভগৱানক সুধিম। আৰু সেই কথা শুনি ভক্তজনে অতি আনন্দ পালে আৰু তেওঁ এটি প্ৰশ্ন কৰিলে যে তেওঁ কেতিয়া ভগৱানক দৰ্শন পাব সেই বিষয়ে নাৰদ মুনিক সুধি আহিবলৈ দিলে। আৰু ইয়াৰ পাছতে নাৰদ মুনি ভগৱান কৃষ্ণৰ ওচৰত গ'ল আৰু তেওঁক ভক্তজনৰ এই প্ৰশ্নটি অৱতাৰণা কৰিলে। ভগৱান কৃষ্ণই এই প্ৰশ্নটিৰ উত্তৰত ক'লে যে সেই আহত বৃক্ষজোপাত যিমান পাত আছে সিমান বছৰৰ পাছতহে তেওঁ নিজ ভক্তজনক দৰ্শন দিব। তেতিয়া নাৰদ মুনি দুখ মনেৰে বৈকুণ্ঠৰ পৰা ঘূৰি আহিল আৰু ভক্তজনৰ আগত এই বিষয়ে ক'লে। ভক্তজনে সেই কথা শুনি আকৌ সুধিলে যে ভগৱানে এই কথা নিজ মুখেৰেই কৈছেনে? নাৰদ মুনিয়ে ক'লে যে হয়, ভগৱানে নিজ মুখেৰেই কৈছে যে এই আহত বৃক্ষজোপাত যিমান পাত আছে সিমান বছৰ পূৰ্ণ হ'লেহে তেওঁ তোমাক দৰ্শন দিব। এই কথা শুনি ভক্তজন আনন্দত মাতাল হৈ পৰিল। আনন্দত মাতাল হৈ পৰা ভক্তজনক নাৰদ মুনিয়ে সুধিলে যে তুমি কিয় ইমান আনন্দ পাইছা? তেতিয়া ভক্তজনে ক'লে যে মোৰ প্ৰভুৱে মোক দৰ্শন দিম বুলি নিজ মুখেৰেই কৈছে। লাগিলে যিমান বছৰেই নহওক তেওঁ মোক দৰ্শন দিবলৈ আহিব। আৰু সেই কথা কৈ তেওঁ আৰু দৃঢ়তা আৰু সংকল্পবদ্ধ হৈ ভগৱানৰ ভজন কীৰ্তন কৰিবলৈ আৰম্ভ কৰি দিলে। ভক্তৰ সেই আন্তৰিকতা আৰু দৃঢ়তা দেখি ভক্তবৎসল নাৰায়ণ সেই সময়তে তেওঁক দৰ্শন দিবলৈ গুচি আহিল। আৰু ইয়াৰ পাছতে নাৰদ মুনিয়ে ভগৱানক সুধিলে যে প্ৰভু, আপুনি যদি এতিয়াই দৰ্শন দিম বুলি ভাবিছিলে তেন্তে হ'লে কিয় মোৰ দ্বাৰা মিছাটো কোৱালে? তেতিয়া ভগৱানে ক'লে যে মই মিছাকৈ কোৱা নাছিলোঁ। তেওঁ যি গতিৰে ভক্তি কৰি আছিল, যি লেহেম গতিৰে মোক পুজি আছিল, মই বহুত বছৰৰ পাছতহে তেওঁক দৰ্শন দিম বুলি ভাবিছিলোঁ। কিন্তু যেতিয়াই তুমি আহি সেই বিষয়ে মোক প্ৰশ্ন কৰিলা আৰু মই তাৰ উত্তৰত যেতিয়া ক'লোঁ যে মই তেওঁক দৰ্শন এদিন নহয় এদিন দিমেই, সেই কথা শুনি ভক্তজনৰ যি দৃঢ়তা আৰু যি সংকল্পবদ্ধতা হৈ মোক প্ৰাৰ্থনা কৰাৰ আৰম্ভ কৰিলে, মই অতি প্ৰসন্ন হ'লোঁ আৰু তেওঁক দৰ্শন দিবলৈ গুচি আহিলোঁ। এই কাহিনীটোৰ ভাৱাৰ্থটো এইটোৱেই যে আমি আমাৰ পাবলগীয়াখিনি এদিন নহয় এদিন পাম বুলি লাহে ধীৰে লেহেম গতিৰে কৰ্ম কৰি গৈ থাকোঁ। সেই হিচাপত আমাক বহুত সময় লাগি যাব। বহুত সময়ৰ পাছতহে আমি আমাৰ কৰ্মৰ ফল পাব পাৰিম। আৰু যদি আমি উন্নতি আৰু সফলতা বিচাৰোঁ তেন্তে কঠোৰ পৰিশ্ৰম, দৃঢ়তা আৰু উৎসাহ নিজৰ কৰ্মত লগাই দিব লাগিব। তেতিয়াহে সেই ভক্তজনে ভগৱানক অতি শীঘ্ৰে প্ৰাপ্ত কৰাৰ দৰে আমিও আমাৰ নিজৰ কৰ্মৰ ফল অতি শীঘ্ৰে লাভ কৰিব পাৰিম। ধন্যবাদ।